বৰছলা সমষ্টিৰ জাৱনী প্ৰাথমিক বিদ্যালয়ত ৰবিবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাৱনী অঞ্চলৰ 12গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিয়লি 1 বজাত সমাজকৰ্মী টেগ বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দেৱী সিং ছেত্ৰীয়ে। সভাত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে মুখ্য অতিথিৰ ভাষণ দিয়ে। কিন্তু তোমালোকে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'বা আৰু যি দিনাখন প্ৰতিষ্ঠা লাভ কৰিবা তোমালোকে এবাৰলৈও এই মঞ্চখনৰ কথা এবাৰ সোঁৱৰাই তোমালোকে তুলিবা আৰু এই যেতিয়া কথাবোৰ সোঁৱৰাবা তেতিয়া তোমালোকক কোনো শক্তিয়ে তোমালোক নিজৰ লক্ষ্যস্থানৰ পৰা আঁতৰ কৰাই নিব হয়তো নোৱাৰিব। আজি আপোনালোকে চাব যে আমাক মানুহ লাগে, সুনাগৰিক লাগে, যে আজিৰ ছাত্ৰ কালিৰ দেশৰ নাগৰিক যিবোৰ কথা আমাৰ অগ্ৰজসকলে কয় যে আমাৰ এই পিছপৰা অঞ্চলৰ পৰা গৈ পেলাই এটা যেনেকৈ তেখেতে ক'লে যে বগাতেই পদুম ফুল ফুলে, সেই পদুম ফুল তোমালোকে ফুলাব পাৰিবা, সেই কথাটো তেখেতে পুংখানুপুংখ হিচাপে বিশ্লেষণ কৰিছে। তেখেতক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও এনেদৰে সভা সমিতিত তেখেতক আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সভাত অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বসনেট, লেখিকা দক্ষিণা দেৱী গজুৰেল, জাৱনী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জিতুল দাস, ললিত ছেত্ৰী, ৰুদ্ৰ ছেত্ৰীয়ে বক্তব্য ৰাখে। এই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই দিলে আৰু সেইসকল ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন জনাবৰ বাবে, বিশেষ সন্মান জনাবৰ বাবে অঞ্চলটোৰ ৰাইজে খুব ঐক্যবদ্ধভাৱে অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিলে আৰু মোক এই অনুষ্ঠানত সহযোগ কৰাৰ যি ব্যৱস্থা হাতত ল'লে, অংশগ্ৰহণ কৰিবলৈ মই যি সুবিধা পালোঁ, মই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আহি থকা দিনত খুব ভাল ফলাফল লাভ কৰিব লাগিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, হয়তো এই পৰীক্ষাত ফলাফল লাভ কৰাৰ পিছত হয়তো আহি থকা 10 বছৰৰ পিছত তেওঁলোকে অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ বিভিন্ন স্থানত নিজকে নিয়োজিত কৰি যাতে সংস্থাপন লাভ কৰিবলৈ সক্ষম হয়। মই এই শুভ মুহূৰ্তত মই আজি অনুষ্ঠানত উপস্থিত থাকি মই এই কথাবোৰ অনুভৱ কৰিছোঁ আৰু তাৰ লগে লগে এই যিখন জাৱনী অঞ্চল যাতায়াতৰ ক্ষেত্ৰত একেবাৰে আচলতে যিটো ৰাস্তা, এই যাতায়াতৰ যিটো পথটো একেবাৰেই নিম্ন অৱস্থাই নাই আৰু ইয়ালৈ আহি মোৰ অনুভৱ হৈছে যে এগৰাকী প্ৰতিনিধি আছেনে, জনপ্ৰতিনিধি আছেনে নাই আমাৰ সন্দেহ হৈছে। গতিকে মই জনপ্ৰতিনিধিগৰাকীলৈ আহ্বান জনাইছোঁ, বিভিন্ন বিভাগক আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলৰ ৰাইজে যাতে যাতায়াতৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় মহাবিদ্যালয় অধ্যয়ন কৰিবলৈ যাব পৰাকৈ যাতে যাতায়াতৰ ব্যৱস্থা যাতে খুব কম দিনৰ ভিতৰত তেওঁলোকে ব্যৱস্থা হাতত লয়, তাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিটো সময়ত শিক্ষা বিভাগ বা চৰকাৰখনে বিকশিত অসমৰ শ্লোগান দি আছে, মইতো নিজে আহি ইয়াত মোৰ নিজে সন্দেহ হৈ গৈছে যে এই অঞ্চল যাতায়াতৰ ক্ষেত্ৰত ইমানেই পিছপৰা অঞ্চল, তেনেকুৱা এটা অঞ্চলত আজি প্ৰাথমিক বিদ্যালয় বাদে বেলেগ বিদ্যালয় ইয়াত নাই। অত্যন্ত দুখজনক কথা আৰু সেইকাৰণেই আমি শোণিতপুৰ জিলা প্ৰশাসন, শোণিতপুৰ শিক্ষা বিভাগক আমি দাবী জনাইছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যদি সৰুতেই যাতে শিক্ষাৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ব্যৱস্থা শিক্ষা বিভাগে নলয়, তেতিয়াহ'লে এইসকল ছাত্ৰ ছাত্ৰীয়ে ক'ত পঢ়িব। গতিকে এনেকুৱা এটা অঞ্চলত অকল এখন প্ৰাথমিক বিদ্যালয়, য'ত মধ্য ইংৰাজী বিদ্যালয় নাই, হাইস্কুল নাই, কলেজটো পিছৰে কথা। গতিকে অন্ততঃ মধ্য ইংৰাজী বিদ্যালয়খনো যদি স্থাপন হয় বা এইখন বিদ্যালয়কে যদি মধ্য ইংৰাজী বিদ্যালয় যদি উন্নীতকৰণ কৰে, হয়তো সেই ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 7 বা 8ত ইয়াৰ পৰা বাহিৰত গৈ পঢ়া শুনা কৰিবলৈ তেওঁলোকৰ সুবিধা হ'ব।